নমস্কাৰ বন্ধুসকল, গ্লোবেল জ্ঞানলৈ আপোনালোকক স্বাগতম। আপুনি জানেনে যে কেতিয়াবা কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আমাৰ ঘৰলৈ উন্নতি নাহে। বস্তুশাস্ত্ৰ আৰু ইয়াৰ লোকবিশ্বাস অনুসৰি আমাৰ ঘৰত থকা কিছুমান বস্তুৱে নেতিবাচক শক্তি কঢ়িয়াই আনে, যাৰ ফলত ঘৰৰ সুখ শান্তি আৰু অৰ্থনৈতিক উন্নতিত ডাঙৰ বাধা আহে। আহক আজিৰ ভিডিঅ'ত জানো তেনে 5টা বস্তুৰ বিষয়ে যিবোৰ ঘৰত থাকিলে লগে লগে আঁতৰাই পেলাব লাগে। ঘৰৰ উন্নতিত বাধা অনা 5টা মুখ্য বস্তু। নাম্বাৰ 1, ভঙা বা ফাট মেলা আইনা। বস্তুৰ ক্ষেত্ৰত আইনা বা দাপোনক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ঘৰত ভঙা, চুক ফাটি যোৱা বা খোলা হৈ পৰা আইনা ৰাখিব নালাগে। ই ঘৰলৈ দৰিদ্ৰতা মাতি আনে আৰু ঘৰৰ মানুহৰ মানসিক চাপ বৃদ্ধি কৰে। নাম্বাৰ 2, বন্ধ হৈ থকা ঘড়ী। ঘড়ী হৈছে আমাৰ সময় আৰু প্ৰকৃতিৰ প্ৰতীক। ঘৰত যদি কোনো ঘড়ী বন্ধ হৈ থাকে বা বেয়া হৈ পৰি থাকে, তেন্তে সি ঘৰৰ সদস্যসকলৰ উন্নতিৰ গতিও স্তব্ধ কৰি পেলায়। গতিকে বন্ধ ঘড়ীৰ লগে লগে সলনি কৰক বা বেটাৰী লগাই সক্ৰিয় কৰক। নাম্বাৰ 3, শুকাই যোৱা বা কাইটীয়া গছ-গছনি। ঘৰৰ ভিতৰত বা চোতালত কেতিয়াবা মৰহি যোৱা বা শুকাই যোৱা গছ ৰাখিব নালাগে। ইয়াৰ উপৰিও তীব্ৰ কাঁইট থকা উদ্ভিদ ঘৰৰ ভিতৰত ৰাখিলে পাৰিবাৰিক সম্পৰ্কত তিতা কেঁহা আহে আৰু ধন আগমনৰ পথ বন্ধ হয়। নাম্বাৰ 4, ব্যৱহাৰ নোহোৱা পুৰণি জোতা চেণ্ডেল আৰু ভঙা বাচন। ঘৰৰ মূল দুৱাৰৰ মুখত বা চুকত পুৰণি ফটা আৰু ব্যৱহাৰ নোহোৱা জোতা চেণ্ডেল জমা কৰি ৰাখিলে ঘৰলৈ নেতিবাচক শক্তি আহে। একেদৰে পাকঘৰ কেতিয়াও ফুটা বা ভঙা বাচন বৰ্তন ব্যৱহাৰ কৰিব নালাগে। ই লক্ষ্মী দেৱী আৰু ৰুষ্ট হোৱাৰ কাৰণে বুলি ধৰি লোৱা হয়। নাম্বাৰ 5, ভগ্ন মূৰ্তি আৰু যুদ্ধৰ ছবি। ঘৰৰ উপাসনাস্থল বা মন্দিৰত কেতিয়াও ভগ্ন ভগৱানৰ মূৰ্তি বা ছবি ৰাখিব নালাগে। ইয়াৰ উপৰিও ঘৰৰ দেৱালত হিংস্ৰ জন্তু, যুদ্ধ বা কান্দি থকা মানুহৰ ছবি আঁৰি থোৱাটো অশুভ বুলি ধৰা হয়। ই ঘৰৰ শান্তি নষ্ট কৰে। আপোনাক টিপছ দিওঁ যে ঘৰৰ চুকত জমা হৈ থকা আৱৰ্জনা, মকৰা জাল আৰু বহুত দিন ধৰি ব্যৱহাৰ নোহোৱা নষ্ট ইলেক্ট্ৰনিক বস্তু ঘৰৰ প্ৰগতিত বাধা দিয়ে। গতিকে ঘৰখন সদায় পৰিষ্কাৰ পৰিপাটি কৰি ৰখাটো অতি প্ৰয়োজন। তো বন্ধুসকল, আপোনাৰ ঘৰতো এইবোৰ বস্তু আছে নেকি? যদি আছে তেন্তে আজি সেইবোৰ আঁতৰাই ৰাখক। ঘৰখন পবিত্ৰ আৰু পজিটিভ কৰি তোলক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আমাৰ গ্লোবেল জ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।